ৰাজ্যৰ শিক্ষা বিভাগৰ লজ্জাজনক কাণ্ড অসমীয়া ভাষাৰ এক প্ৰকাৰ হৰাত পাতিবলৈ যেন উঠি পৰি লাগিছে অসম চৰকাৰৰ বিয়াগম বিভাগটো যি সময়ত অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ জনগণ ৰাজপথত নামিবলৈ বাধ্য হৈছে তেনে সময়ত টিংখাঙৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ হাতত তুলি দিয়া হৈছে বঙালী ভাষাৰ পাঠ্যপুথি টিংখাঙৰ ৰতনপুৰ গাঁৱৰ শ্ৰী শ্ৰী মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ একাংশ ছাত্ৰ ছাত্ৰীৰ গণিত বিষয়ৰ পাঠ্যপুথিখন সম্পূৰ্ণৰূপে বঙালী ভাষাৰ ৰচিত ইতিমধ্যে চলিত শিক্ষাবৰ্ষ সমাপ্ত হ'বৰে হ'ল যদিও আজিলৈকে এই ভয়ংকৰ বিসংগতি বিদ্যালয় কৰ্তৃপক্ষৰ চকুত নপৰিল তাৎপৰ্যপূৰ্ণ যে উক্ত শ্ৰেণীৰ গণিতৰ বিষয় শিক্ষকজনে এই বিষয়ে আজিলৈকে বিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰা নাছিল বুলি দায়হৰা মন্তব্য প্ৰকাশ কৰে প্ৰধান শিক্ষকজনে এজন অভিভাৱকৰ দৃষ্টিত সেইখিনি কৰাত বিদ্যালয় কৰ্তৃপক্ষ আজি সেই সম্পৰ্কে জ্ঞাত হয় আৰু লগে লগে আমি এইখিনি কথা আমি বিভাগীয় কৰ্তৃপক্ষক জনাবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যেহেতু আমি অসমীয়া মাধ্যম স্কুল আমি অসমীয়া কিতাপে আমি বিচাৰি আমি আবেদন কৰিছিলোঁ বিভাগীয় কৰ্তৃপক্ষলৈ কিন্তু কৰ্তৃপক্ষই আমাক সেই যোৱা নম্বৰ পাছত যি কিতাপ সাপ্লাই দিলে সেই কিতাপ বেংগলী মিডিয়ামৰ বুলি আজিহে বিদ্যালয় কৰ্তৃপক্ষ অৱগত হয় ইফালে বিদ্যালয়খনত বেংগলী ভাষাৰ পাঠ্যপুথি প্ৰচলন হৈ থকাৰ কথাটো সোমবাৰে এজন অভিভাৱকে পোহৰলৈ অনাৰ পাছতে বিদ্যালয়খনত হোৱা লাগে জয়পুৰ শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়খনৰ এই কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ টিংখাঙতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এমাহমান হৈছে ন তোমাৰ পঢ়িবলৈ অসুবিধা নহয় ন বুজি পোৱা বাংলা ভাষা ল'ৰাটো ক্লাছ 6ত পঢ়ে পৰহি দিনাখন শনিবাৰ দিনাখন মই তেখেতৰ মানে কিতাপখন চাইছিলোঁ অংক কিতাপখন চাইছিলোঁ চাওঁতে তাত দেখিলোঁ গোটেই অংক যিবিলাক শব্দবিলাক আছে গোটেইখিনি প্ৰিণ্টটো মানে আপোনাৰ বঙালী ভাষাত আহিছিল তাৰপৰা মই সেই কথাটো কাক ক'ম বুলি গৈ পিনি নেক্সট দিনাখন ছানডে হ'ল যাবলৈ নোৱাৰিলোঁ আজি মই গ'লোঁ স্কুললৈ গৈ পিনি প্ৰধান শিক্ষকক লগ কৰিব নোৱাৰিলোঁ প্ৰথমতে গৈ ক্লাছ ৰুমত সোমালোগৈ ক্লাছ ৰুমত গোটেই কিতাপবিলাক চেকিং কৰিলোঁ চেক মানে চালোগৈ আৰু কাৰোবাৰ আৰু আছে নেকি দেখিলোঁ যে তেখেতলোকৰ বেলেগ ল'ৰা ছোৱালীবিলাকৰ একেই কিতাপেই আছে তাৰ প্ৰধান শিক্ষকক কথাটো ক'লোঁ প্ৰধান শিক্ষকে মোক ক'লে যে এখন গভৰ্ণমেণ্ট স্কুল হয় ইয়ালৈ আপুনি মোৰ উইদাউট পাৰ্মিশ্যনত কেলৈ আহিছে ইংৰাজীতে মোক কৈছে মই ইংৰাজী ভালকৈ ক'ব নাজানো আৰু এনেকৈ কেছ দি মই আপোনাৰ ওপৰত এনেকৈ নাহিব মোৰ পাৰ্মিশ্যন লৈ আহিব লাগিব ইয়াত কমিটি এখন আছে আমি স্কুল ষ্টাফ আছোঁ তেনেকৈ মোক বহুতখিনি কথা ক'লে তেতিয়া মই ক'লোঁ যে বাংলা ভাষাটো যদি আপোনালোকে চলাব পাৰে চলক কিন্তু আমি ঘৰত পঢ়াব নোৱাৰোঁ মোৰ ল'ৰা ছোৱালী পঢ়িবলৈ খুব অসুবিধা হৈছে আমি পঢ়াব নাজানো তেতিয়া এজন শিক্ষকে মোক ক'লে সহ শিক্ষকে যে ইয়াত বাংলা থাকিলেও আমি অসমীয়াতে বুজাই দিওঁ তেতিয়া মই কৈছিলোঁ আপোনালোকে ভাল শিক্ষক চাইনিজ পঢ়াব জানে জাৰ্মানী জানে ফাৰ্চী উৰ্দু জানে কিন্তু আমি ঘৰত নোৱাৰোঁ দুৰ্ভাগ্যৰ বিষয়ে এজন বিষয় শিক্ষকে এটা শ্ৰেণীৰ এখন কিতাপৰ বিষয়ে তেওঁ যদি অৱগত নহয় আৰু কোন হ'ব ক্লাছ কৰে কি ধৰণে তেওঁলোকে তেওঁ ছাত্ৰ ছাত্ৰীক পাঠদান কৰে এই বিষয়ে আজি আমি স্পষ্ট হৈ গৈছোঁ তেওঁ আচলতে ক্লাছৰ ক্ষেত্ৰত যে তেওঁ কোনো ধৰণৰ মনোযোগিতা নাই এই বিষয়ে আমি আজি স্পষ্ট হৈ আহিছোঁ আৰু অতি সোনকালে যদি এই যিবোৰ বাংলা কিতাপ তেওঁলোকে আজি ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিছে এইবোৰ যদি শুধৰণি নকৰি অসমীয়া ভাষা পাঠ্যপুথি তেওঁলোকৰ হাতত যদি তুলি নিদিয়ে